सब ना जानी ना আমি তো খুদ পানি বয়লা কনি শুনো পকা চুলি কেইডালমান আনি দিয়া 30 ডলার কি খোৱা 30 ডালত যি বিচাৰা তাৰ আধাটো দিম 50 ডলার 50 ডালত যি বিচাৰা তাকে দিম ইমান পটককে আহিলে যে এই তুমি ধান্দা আনি লোৱা তেতিয়াও পটককে আহিব ওকে এইডাল ট্ৰায়েল আৰু দেই কি কৰে সব না চলিব এবু মোৰ লগত অন্যায় নকৰিব হ'ব হ'ব এই ধান্দা নাচোন যোৱা এবাৰ এডাল হিচাপ কৰি থোৱা না এইডাল ট্ৰায়েল নহ'ব মই নেখেলো ক্ৰিকেট খেলিছিলা নাই ক্ৰিকেট খেলিলে ট্ৰায়েল বল খেলো নাই আমি ক্ৰিকেট খেলা নহয় তুমি মোক বল মাৰা হ'ব যোৱা এইডাল আৰু 49 ডাল আনি দিয়া তাৰপৰা কি খাবা কবা টেঙা মৰণ দেখুৱাই থৈ দিম গৰুৱে ধান খালে মোক খাব কলিজা খাব যা তই ধান খালে মোক ৰখিয়াক কলিজা খাব যা 46 ডাল 4 ডাল 3 পিছত 46 হয় 47 পিছৰ কথা কৈছো 46 ডাল আছে অকে ছাৰ আইজাক নিউটন ওলাবলে নিউটনে কি কৈছিলে ছাৰ আইজাক নিউটনে ৰঙৰ ৰহস্য ভেদ কৰিছিলে তুমি খালি আইনষ্টাইন মধ্যাকৰ্ষণ আমি এসব না জানি না আমি তো খুদ পানি বয়লা কনি তুমি হিমন্ত মামা নি বাহ এলে ভ্যাকসিন পড়িলে কোনে হৈ গৈছিল আকৌ মধ্যাকৰ্ষণ কোৱা আকৌ নাজানো কো তুমি কোৱা আকৌ ছাৰ আইজাক নিউটন আকৌ তুমি যেতিয়া অকমান নাম কৈছিলা হয়নি তুমি যেতিয়া হলে কথা এটা সুধিবা দেই মানে কি বস্তু কোৱা গ্ৰেভিটি কি বস্তু মধ্যাকৰ্ষণ কি বস্তু এইটো কোৱা সেইটোৱেতো নাজানো এতিয়া মোক এটা কথা কোৱা সব বস্তু আমি তললে পৃথিৱীখনে টানি থাকে নাই ধৰি লোৱা মই ধৰা এই মোবাইলটো মই এনেকে দিনবা হাতত ধৰি আছো মই হাতখন এৰি দিলে মোবাইলটো তলকে হৈ পৰিব নাই পৰিব কিহৰ কাৰণে পৰিব তললে টানি আছে ন সেইটো কয় মধ্যাকৰ্ষণ গ্ৰেভিটি নিউটনে কেনেকৈ আৱিষ্কাৰ কৰিছিলে এজোপা গছ আপেল গছৰ তলত যে বহি আছিলে আপেল এটা যে সৰি পৰিছিলে কিতাপত আছে মনত পৰিলে আৰু তিনিটা সূত্ৰ আছে তিনিটা সূত্ৰ আছে আৰু তোমাৰ প্ৰশ্ন এটা সুধো নি এটা হৈছিলে তাৰ মাজতে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে এতিয়া তুমি মোৰ চুলিটো যিমান জোৰছে টানিবা নহয় মই তাৰপিছত তোমাক সিমান জোৰছে টানিম গম পালা চাওমিন নালাগে টেঙা মটন এটা খুৱাই দিলেও হ'ব এইটো কি ক'লা হ'ব নোৱাৰো কথাটো সেয়া বেয়া কথাবোৰ কদাপি নহয় সেইটো কথা মানুহৰ নমস্কাৰ দিছো আপুনি মোক এৰপ শিকাব নালাগে মই নমস্কাৰহে জনাইছো চাওমিন খাবা হা